কাৰণ কোন সময়ত কাৰ মৃত্যু কেনেকৈ আহে কোনেও নাজানে এজন মানুহ আছিল তেওঁ ভাবিলে যে মই যদি পৃথিৱীৰ অজস্ৰ ধন সম্পত্তি মোৰ নিজৰ কৰি ল'ব পাৰো তেতিয়াহ'লে পৃথিৱীত আটাইতকৈ সুখী মানুহ মই হ'ম এইটোৱে আমাৰ প্ৰত্যেকৰে ভাৱ এতিয়াও টকাটোৱে ভাবে যে মোৰ যদি অজস্ৰ ধন টকা পইচা হয় মই পৃথিৱীৰ আটাইতকৈ সুখী হ'ম আমাক বহুতে প্ৰশ্নও কৰে সেইকাৰণে যে তুমি সেন্ট্ৰেল ডিপাৰ্টমেণ্টত এনেকুৱা ক্লাছ 1 গেজেটেড অফিচাৰৰ চাকৰি বাদ দি এনেকৈ ভকতৰ মাজত ঘূৰি ফুৰিছা কিডাল পাইছা তুমি কি লাভ হৈছে লাভ লোকচানটো এইটো আমি জানো প্ৰভুৱে জানে কাৰণ সবে গম নাপায় সবতে আনন্দ সবৰে নাই কোনোবাই পইচাটোকে মেইন বুলি ভাবিছে মানুহজনে ভাবিলে যদি মই অজস্ৰ ধন টকা পইচা গোটাই ল'ব পাৰো পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম আৰু এটা কথা আপোনালোকে বুজি লওক জীৱনত যদি আপোনালোকৰ কিবা লক্ষ্য আছে যে মই তাত যাব বিচাৰিছো মোৰ ডেষ্টিনেশ্যন লক্ষ্য হেতু ছাত্ৰ ছাত্ৰী অভিভাৱক যোনে নহওক কিয় XYZ যদি আপোনালোকে ভাবে যে মোৰ লক্ষ্যস্থান হেতু মই তাত যাব বিচাৰিছো একো ডাঙৰ কথা নহয় আপোনালোকো পাৰিব একেদিনাই 10টা ষ্টেপ উঠিব নোৱাৰে এইটো একদম ৰাইট একেদিনাই আপুনি জাপ মাৰি গৈ পেলাই ডেষ্টিনেশ্যন পাব নোৱাৰে কিন্তু লাহে লাহে যাব পাৰিব তাৰ কাৰণে দুটা কথা মাত্ৰ মনত ৰাখিব লাগিব বস ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে মই মোৰ হেতু লক্ষ্যত যাব বিচাৰিছো 100% পাৰিব মাত্ৰ দুটা কথা মনত ৰাখিব লাগে আমাৰ ভিতৰত দুটা শক্তি আছে এটাক কৈছে অনুকূল শক্তি ফেভাৰেবল ফোর্স আৰু এটাক কৈছে প্ৰতিকূল শক্তি যিটোৱে বাধা দিয়ে অবস্টেকল এই দুটা শক্তিক ভালদৰে বুজি ল'ব লাগে আপুনি যেতিয়া এটা লক্ষ্য এটা নিৰ্ধাৰণ কৰে যে মই অমুকত যাব বিচাৰিছো এইটো মোৰ স্থান আপোনাৰ লক্ষ্য নিৰ্ধাৰণ হোৱাৰ লগে লগে যিটো ফেভাৰেবল ফোর্স বা অনুকূল শক্তি এই অনুকূল শক্তিটোৱে আপোনাক সহায় কৰা আৰম্ভ কৰি দিব আপুনি তালে কেনেকৈ যাব পাৰে তাৰ কাৰণে বিভিন্ন ভিতৰৰ পৰা আপোনাক উপদেশ আহি থাকিব উদাহৰণ লৈ বুজক এজনী হায়াৰ সেকেন্ডাৰী লেভেলৰ ছোৱালীয়ে সিদ্ধান্ত ল'লে যে মই এবাৰ হায়াৰ সেকেন্ডাৰীত 100ৰ ভিতৰত 100 মাৰ্কছ আটাইকেইখন সাবজেক্টত আনিম 6খন সাবজেক্ট ধৰি ললো যে 6খনত মই 6খনতে 100 আনিম অৰ্থাৎ 100% মাৰ্কছ মই ল'ম ছোৱালীজনী চোকা ভাল চোকা ছোৱালী গতিকে তাই পাৰিব সেইকাৰণে ভাবিলে যে মই আনিম 100 লক্ষ্য নিৰ্ধাৰণ কৰোঁতে খালি এটা কথা মনত ৰাখিব চাওক মাছ কাছ গাধ ঘোঁৰা কুকুৰ মেকুৰী বান্দৰ সবকে লাইন কৰি লৈ যদি খেজুৰ গছত উঠাব বিচাৰে সব উঠিব নোৱাৰে মাছক মাছৰ কাৰণে পানী দিয়ক বান্দৰৰ কাৰণে গছ দিয়ক গাধৰ কাৰণে বোজা দিয়ক ঘোঁৰাৰ কাৰণে দৌৰিবলৈ দিয়ক যাৰ যিটো আছে স্বভাৱ জাত গুণ সেইটোক বুস্তাপ কৰক বেলেগক দেখি লাভ নাই অমুকৰ ছোৱালীজনী ডাক্তৰ হ'ল তয়ো হ'ব লাগিব না তেওঁৰ ভিতৰত কি আছে সেইটো চাওক অমুকৰ ল'ৰাটো IAS হ'ল তয়ো হ'ব লাগিব না IAS হ'লেই যে সুখী হ'ব বা কিবা হ'ব তেনেকুৱা একো নাই আপোনাৰ সন্তানটোৰ ভিতৰত লুকাই থকা গুণটো আগতে বুজিবলৈ চাওক আৰু সেইটোক বুস্তাপ কৰক এই ছোৱালীজনী যিহেতুকে চোকা তাই ভাবিলে যে মই 6খন সাবজেক্টত 100 মাৰ্কছ আনিম ফাইনেল কৰিলে আৰু যেতিয়াই তেওঁৰ নিজৰ এটা ডেষ্টিনেশ্যন লক্ষ্য যেতিয়া নিৰ্ধাৰণ কৰিলে ভিতৰত থকা অনুকূল শক্তিটোৱে তাইক ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে যে তই যেনেকৈ ভাবিছ এতিয়া 100 মাৰ্কছ আনিম বুলি এইটো আনিবৰ কাৰণে বহুতখিনি কাম কৰিব লাগিব তই যেনেকৈ তোৰ জীৱনচৰ্যা চলাই আছ এনেকৈ নহ'ব কি কৰিব লাগিব ভিতৰৰ পৰা উপদেশ আহিছে প্ৰথম সময় মেনেজমেণ্ট টাইম আপোনালোকে জানি আচৰিত হ'ব আমি প্ৰায় মানুহে দিনটোৰ 24 ঘণ্টাৰ 8 ঘণ্টামান সময়টো এনেই কটাই দিয়ে অভাৱত কোনো তাত কাম নাই বেলেগৰ কিবা পৰ চৰ্চা কৰিলোঁ অলপ এনেই কিবা কথা পাতিলোঁ মোবাইল চালোঁ কিবা কৰিলোঁ সময়বিলাক পাৰ কৰি দিওঁ সেইকাৰণে প্ৰথম হৈছে সময়ৰ মেনেজমেণ্ট নিজৰ লক্ষ্যস্থানত যাবৰ কাৰণে প্ৰথম প্ৰায়ৰিটি দিয়ক সময়ক প্ৰথমতে 3টা ভাগ কৰক ভগৱানে কোনো কৃপণালী কৰা নাই যে দুখীয়াৰ কাৰণে মই সময়টো কমাই দিছোঁ এদিনত 20 ঘণ্টা কৰি দিলোঁ বা 15 ঘণ্টা ধনীবিলাকক মই 30 ঘণ্টালৈকে দিছোঁ এদিনত তেনেকুৱা নাই কৰা 24 ঘণ্টা সবৰ কাৰণে দিছোঁ 24 ঘণ্টাক 3টা ভাগ কৰক 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা
আমি খাব আৰু শুবৰ কাৰণে 8 ঘণ্টা প্ৰয়োজন হয় শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে 3টা বস্তুৰ প্ৰয়োজন এটা হৈছে পৌষ্টিক আহাৰ খাদ্য দ্বিতীয় হৈছে আৰাম অৰ্থাৎ 8 ঘণ্টা 6 ঘণ্টা মিনিমাম আমি শুব লাগে ডিপ স্লিপ 2 ঘণ্টাৰ ভিতৰত গা ধোৱা খোৱা বোৱা 8 ঘণ্টা খোৱা আৰু এটা বস্তু শৰীৰক আৰু প্ৰয়োজন হৈছে এক্সাৰসাইজ অলপমান আমি ব্যায়াম কৰিব লাগে 3টা শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজন 3টা ভাগ কৰিবলৈ দিছে প্ৰথম 8 ঘণ্টা হৈছে খোৱাৰ কাৰণে 8 ঘণ্টা হৈছে অফিচৰ কৰ্মচাৰীসকলে অফিচ কাছাৰী কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে স্কুল কলেজত ক্লাছ কৰিবৰ কাৰণে 8 ঘণ্টা বাকি কিমান থাকিল 16 ঘণ্টাটো গুচি গ'ল বাকি থাকিল কিমান 8 ঘণ্টা এই 8 ঘণ্টাটোক ব্ল্যাঙ্ক টাইম বুলি কৈছে খালি সময় এই 8 ঘণ্টা বহুতে কেৱল এনে কিবা কিবি কৰি আমি পাৰ কৰাই দিওঁ হে ছোৱালীজনীয়ে ভাবিলে যে মই 8 ঘণ্টাৰ সৎ ব্যৱহাৰ কৰিব লাগিব কেনেকৈ ৰাতিপুৱা 4 ঘণ্টা মই ঘৰত পঢ়িম আৰু সন্ধিয়া 4 ঘণ্টা পঢ়িম 8 ঘণ্টাৰ এখন ৰুটিন বনালে ৰাতিপুৱা 4টাত খোৱাৰ পৰা উঠিম ৰুটিন বনাই লৈছে 4টাৰ পৰা 5টা 5টাৰ পৰা 6টা 6টাৰ পৰা 7টা 7টাৰ পৰা 8টালৈ কি সাবজেক্ট পঢ়িব প্ৰত্যেক দিনা ৰুটিন বনালে আৰু 8টা বজাত উঠি মই গা চা ধুই কিবা খাই মই স্কুলত যাম ক্লাছ কৰিম মোৰ 2টাত ক্লাছ শেষ তাৰ পিছত মই টিউচন কৰিম 5টাত ঘৰলৈ আহিম 1 ঘণ্টা মই খোৱা অকমান আৰাম কৰি 6টাত টেবুলত বহিম 6টাৰ পৰা 10টালৈকে মই আকৌ পঢ়িম 4 ঘণ্টা 8 ঘণ্টাৰ এখন ৰুটিন বনাই লৈছে আৰু ৰুটিন বনাই লৈ পেলাই মোবাইলত এলাৰ্ম দিলে যে কাইলৈ ৰাতিপুৱা 4টা বজাত মই খোৱাৰ পৰা উঠিম আৰু মোবাইলত এলাৰ্ম দি ছোৱালীজনী শুই গ'ল সেইদিনা বতৰটো ঠাণ্ডা আছিল বৰষুণ দিছে মাকে গাত কাপোৰ এখন দি দিছে ৰাতিপুৱা যেতিয়া 4টা বাজিছে এলাৰ্ম যেতিয়া বাজিল ছোৱালীজনীৰ মনলৈ আহিছে যে মই নিজে ৰুটিন বনাইছো ৰাতিপুৱা 4টাত উঠিম বুলি এলাৰ্ম দিছো কিন্তু সেই সময়ত আমাৰ ভিতৰত থকা প্ৰতিকূল শক্তিটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰে আৰু সেই শক্তিটোৱে ভিতৰৰ পৰা ক'ব কি বুলি যে আজিটো বাদ দে ইমান আৰাম লাগিছে শুই গতিকে আজিটো শুই থাক কাইলৈ দেখা যাব বুজি পালে নে আজিটো বাদ দিয়া যদি সেই ভাৱটোত যদি হাৰ মানিলে তেতিয়াহ'লে তেওঁ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰে হেতু হৈছে প্ৰতিকূল শক্তি আপোনাৰ লক্ষ্যত যাওঁতে বাধা দিয়ে এই মই যিজন মানুহৰ কথা কৈছো টকা পইচা ঘটিলে সুখী হ'ম বুলি তেওঁ বুজি ল'লে 2টা তত্ত্ব অনুকূল শক্তি কি প্ৰতিকূল শক্তি কি আৰু কম দিনৰ ভিতৰত অজস্ৰ টকা পইচাৰ মালিক হ'ল বহুত টকা ঘটিলে কিন্তু এতিয়া মনলৈ ভাব আহিছে যে মোৰ ইমান টকা পইচা হ'ল ঠিকে আছে কিন্তু মই জীয়াই থাকিম কিমান দিন যদি মই মৰি থাকো তেতিয়া এইবিলাক টকা পইচা কি হ'ব এটা চিন্তা মনলৈ আহিল কিবা উপায় আছে নেকি যে মই চিৰদিন জীয়াই থাকিব পৰা আৰু সেই কাৰণে তেওঁ বিচাৰি এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল তান্ত্ৰিকজনক গৈ সুধিলে যে মই চিৰদিন জীয়াই থাকিব পৰা কিবা উপায় আছে নেকি যেতিয়া আপোনাৰ জীৱনত কিবা সংঘাত আহে যেতিয়া আমি বেলেগৰ ওচৰত সহায় বিচাৰি যাওঁ মোৰ এনেকুৱা বিপদ কি কৰিব লাগিব কওক এই সময়কণত অকণ সাৱধান হ'ব যাৰ তাৰ ওচৰত মনৰ কথা খুলি নক'ব সমাজত এনেকুৱা বহুত মানুহ আছে যি স্বাৰ্থপৰ আৰু সুবিধাবাদী আপোনাৰ পৰা টকা পইচা ইত্যাদি কৰি শোষণ কৰাত লাগিব আপোনাৰ কি হৈছে কি নাই এইবিলাকৰ প্ৰতি গুৰুত্ব নাই এইকাৰণে আটাইতকৈ উত্তম জেগা হৈছে গুৰু ঘৰ গুৰু গৃহত সোমাই গুৰু চৰণত ভগৱানৰ ওচৰত প্ৰাণ খুলি কান্দক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰক তেওঁ সব মিলাই দিব কি কৰিব লাগে